নমস্কাৰ মই চাহালম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটেনশন সুৰাপায়ীসকলৰ বাবে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সুৰাপায়ীসকলক লৈ উৰুকাৰ নিশা সুৰাপান কৰিব পাৰিব সুৰাপায়ীসকলে কিন্তু গাড়ী চলাব নোৱাৰিব 31 ডিসেম্বৰ আৰু 1 জানুৱাৰীত যেনেদৰে কঠোৰ হৈছিল আৰক্ষী প্ৰশাসন অনুৰূপ ধৰণে কঠোৰ হ'ব উৰুকাৰ নিশাটো অৰ্থাৎ উৰুকাৰ দিনাখনো আপোনালোকে সুৰাপান যদি কৰে সুৰাপান কৰিব পাৰিব কিন্তু গাড়ী চলাব নোৱাৰিব 31 ডিসেম্বৰ অথবা জানুৱাৰীৰ দিনাখনৰ দৰে পহিলা জানুৱাৰী আৰু 31 ডিসেম্বৰত যেনেদৰে আৰক্ষী কঠোৰ হৈছিল আৰু পহিলা জানুৱাৰী আৰু 31 ডিসেম্বৰৰ দিনাখন যেনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী সষ্টম হৈছিল অনুৰূপ ধৰণে উৰুকাটো আৰক্ষী প্ৰশাসন সষ্টম হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সুৰাপায়ীসকলক লৈ মন্তব্য কৰিছে সুৰাপান কৰা লোকসকলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য উৰুকাৰ নিশা সুৰাপান কৰিব পাৰিব কিন্তু সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে মন্তব্য কৰিছে যে সুৰা নিষিদ্ধ কৰা বা সুৰাপান কৰিবলৈ বাধা দিয়াটো মোৰ নৈতিক অধিকাৰ নাই যেহেতু চৰকাৰে সুৰাৰ দোকানৰ অনুমতি প্ৰদান কৰিছে গতিকে সুৰাপায়ীসকলক সুৰাপান নকৰিবলৈ আহ্বান জনাবলৈ মোৰ নৈতিক অধিকাৰ নাই বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনপিনে বিগত 31 ডিসেম্বৰ আৰু পহিলা জানুৱাৰীত অসমত কোনো লোক দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা নাই সুৰাপান কৰি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা নাই বুলি দাবী জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্য মতে আগবঢ়াইছে মই ভাবো যে সফল হৈছে উৰুকাৰ দিনাখনো একেটা অভিযানে চলিব নাই মদ কোনোবাই খালেতো আমি আপত্তি নকৰো কিন্তু ড্ৰাইভাৰজনে খাব নোৱাৰিব উৰুকাৰ দিনাও একেটা চৰকাৰে মদৰ দোকান খোলা আছে যেটাতো মদটো খাব হেতু হাক দিব মোৰ নৈতিক অধিকাৰ নাই কিন্তু এটা কথা ঠিক যে যিসকলে গাড়ী চলাব উৰুকাৰ দিনা তেওঁলোকে মদ খাব নোৱাৰিব আৰু লাহে লাহে সকলোৱে যাতে মদ খোৱাটো অলপ কমাই দিয়ে তাৰ কাৰণে অনুৰোধ কৰিম লাহে লাহে হৈ থাকে মই ভাবো যে সফল হৈছে উৰুকাৰ দিনাখনো একেটা অভিযানে চলিব নাই মদ কোনোবাই খালেতো আমি আপত্তি নকৰো কিন্তু ড্ৰাইভাৰজনে খাব নোৱাৰিব উৰুকাৰ দিনাও একেটা চৰকাৰে মদৰ দোকান খোলা আছে যেটাতো মদটো খাব হেতু হাক দিব মোৰ নৈতিক অধিকাৰ নাই কিন্তু এটা কথা ঠিক যে যিসকলে গাড়ী চলাব উৰুকাৰ দিনা তেওঁলোকে মদ খাব নোৱাৰিব আৰু লাহে লাহে সকলোৱে যাতে মদ খোৱাটো অলপ কমাই দিয়ে তাৰ কাৰণে অনুৰোধ কৰিম লাহে লাহে হৈ থাকে মই ভাবো যে সফল হৈছে উৰুকাৰ দিনাখনো একেটা অভিযানে চলিব নাই মদ কোনোবাই খালেতো আমি আপত্তি নকৰো কিন্তু ড্ৰাইভাৰজনে খাব নোৱাৰিব উৰুকাৰ দিনাও একেটা চৰকাৰে মদৰ দোকান খোলা আছে যেটাতো মদটো খাব হেতু হাক দিব মোৰ নৈতিক অধিকাৰ নাই কিন্তু এটা কথা ঠিক যে যিসকলে গাড়ী চলাব উৰুকাৰ দিনা তেওঁলোকে মদ খাব নোৱাৰিব আৰু লাহে লাহে সকলোৱে যাতে কোনোবাই খাব বিচাৰিলে খাবই কিয়নো আমাৰ নৈতিক অধিকাৰ নাই কিয়নো চৰকাৰে দোকান খুলি ৰাখিছে গতিকে মোৰ নৈতিক অধিকাৰ নাই সুৰাপায়ীসকলক মদ খাবলৈ বাধা দিবলৈ কিন্তু সুৰাপায়ীসকলে গাড়ী চলাব নোৱাৰিব সুৰাপান কৰি 31 ডিসেম্বৰ আৰু পহিলা জানুৱাৰীৰ দৰে উৰুকাৰ নিশাটো কঠোৰ হ'ব আৰক্ষী প্ৰশাসন সুৰাপায়ীসকলৰ ক্ষেত্ৰত আৰু সুৰাপায়ীসকলক ক্ষেত্ৰত যাতে কোনো দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে দুৰ্ঘটনাগ্ৰস্ত ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যে 31 ডিসেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিনাখনে আৰক্ষী প্ৰশাসনে কঠোৰ হৈছিল ঠিক অনুৰূপ ধৰণে উৰুকাটো এইবাৰ কঠোৰ হ'ব আৰু লগতে মুখ্যমন্ত্ৰী মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে আমি সুৰাপায়ীসকলক মদ খাবলৈ বাধা দিব নোৱাৰো কিন্তু লাহে লাহে যাতে তেওঁলোকে মদ নোখোৱা হয় তাৰ বাবে আমি আহ্বান জনাইছো বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তে প্ৰতিবেদনৰ পৰা বিদায় লৈছো পৰৱৰ্তী সমাচাৰ আৰু অধিক খবৰ লগ পাম চাই থাকিব নিউজ